আজি অনেক ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি গম পাইছেই সৰস্বতী পূজা, কিন্তু মোৰ কাৰণে সৰস্বতী পূজা লগা নাই। এনে মই গৈছোঁ মানে এল পি স্কুলত গৈছোঁ, তাত সৰস্বতী মাক দৰ্শন কৰি আহিছোঁ। তাৰপিছত ভালকৈ প্ৰাৰ্থনা কৰিছোঁ। এল পি স্কুলত প্ৰসাদ খাই আহিছোঁ, কিন্তু যোৱা নাই মই এইফালে কলেজ যোৱা নাই, হাইস্কুলত যোৱা নাই। এনেই এল পি স্কুলতে নিয়মটো কৰি আহিছোঁ আৰু, কাৰণ মন যোৱা নাই, ইমান গাটো ভাল নহয়, সেইবাবে মানে ভিডিঅ' বনাব পৰা নাই, নৰ্মেল বনাই আছোঁ এটা। আৰু এইটোৱে আমাৰ গাঁৱটো দেখক গাইছ, আমাৰ গাঁৱটো এইটোৱে। এতিয়া গৈ আছোঁ অলপ বজাৰৰ দোকানত গৈছোঁ, কাম আছে অলপ। তাৰপিছত আৰু গাইছ চবেই আজি স্কুলত, ৰাস্তাত, পাৰ্কত বিভিন্ন ধৰণৰ ঠাইত ফুৰি আছে। আৰু মই চাওঁ গাইছ ক'ত পথাৰৰ মাজত। আৰু এটা ডাইলগ শুনক গাইছ, কপলবোৰৰ মানে ৰ'জ ডে, প্ৰপ'জ ডে, প্ৰমিজ ডে, চকলেট ডে এইবোৰ, কিন্তু আমাৰটো হ'ল এক্সাম দে, বহি দে, কলম দে, লিখি দে, ফটাফট দে। আমি শুনিলে অলপ এইফালে দলংটো অলপ ভাঙা আছে, মানে এইফালে ঘূৰি যাম এতিয়া, সেইফালে হৈ কেনেকৈ যাম, সেইফালে হয় মানে দলংটো ভাঙা, সেইবাবে মানে এইফালে যাম দেখা পাব। আৰু জংঘলে গৈ আছোঁ, এইপিনে পূৰা জংঘলে, চাওক পূৰা কেনেল হয় এইটো। আমি কেনেলৰ পাৰে পাৰে গৈ আছোঁ। আৰু আগত আৰু ঘৰত থাকি মানে একদম বৰ লাগি যায়, এইখিনি মানে অলপ ওলাই আহিছোঁ ঘূৰিবলৈ এইফালে। যোনটো জেগাত আহিম বুলি ভাবিছিলোঁ এইটো জেগাত আহি পাই গ'লোঁ। আৰু এইটোৱে, আৰু আপোনালোকে আহিব পাৰিব, কাৰোবাৰ যদি বেকআপ চেকআপ হয় ইয়াতে মনটো ফ্ৰী কৰিব আহিব পাৰিব। গাইজ আহি যাব, কাৰোবাৰ যদি বেকআপ হয়, কাৰোবাৰ মানে মনটো ফ্ৰী ৰাখিবলৈ ইয়াত আহি যাব আৰু আৰামছে বহিব। কিবা খাব মন গ'লে লৈ আহিব, খোৱা বস্তু, চৰাই মুৰ্গী, মানে কি খাব আৰু ইয়াত লৈ আহিব চব, আৰু আৰামছে খাই বহি মনটো মানে ফ্ৰী কৰিব পাৰিব। ইয়াতে আহি যাব গাইজ, কাৰ বেকআপ হৈছে আহি যাব ইয়াত। এইফালে কেনেল এটা আছে দীঘল ডাঙৰ, আৰু ইয়াতে বগৰী আছে, খাইছোঁ আৰু খাম। এই দাদাজনে খাই আছে, এইফালে আছে এইটো দলংটো। ইয়াতে এইটোৱে মজা পূৰা, মানে এনে পানী গৈ আছে, চাফা পানী পূৰা গাইজ, তাক পূৰা চাফা পানী, মুখো ধুব পাৰিব নেকি, চাফাই মুখো ধুব পাৰিব। মজা গাইজ, মজা, চাই লওক কি চাফা পানী। এনেকৈ মুখ চুখ ধুব, তাৰপিছত এনেকৈ খোৱা বস্তু লৈ আহিব, খাব আৰু কি এনজয় মানে আহি যাব ইয়াতে। আৰু ভাল জেগা, ইয়াত মানুহ আহে ৰিলচ চিলচ বনায়, এনেকৈ কিবা কিবি ব্লগ বনাব আহে মানুহে, দেখা পাইছোঁ। আৰু ইয়াত মজাকৈ পানী পৰি আছে, ৱাটাৰফলৰ গাইজ। আৰু বাৰিষা কালত আৰু মজা হয়, ইয়াত পূৰা মজাকৈ পানী পৰে, ধুনীয়া লাগে চাই কেনে। এতিয়া ইমান মানে ভাল নালাগে, শুকান যে, পানী চানী হোৱা নাই সেইবাবে মানে। আৰু আহি যাব মজা গাইজ, কি মজা ঠাই চাওক না। মন ফ্ৰেছ ৰাখিবলৈ হ'লে এনেকুৱা জেগাত আহিব লাগে গাইজ। আপোনালোকে আহি যাব এনেকুৱা জেগাতে, পূৰা মন ফ্ৰেছ হৈ যাব আৰু একো চিন্তাই নহ'ব গাইজ, চাই লওক কি মজা। আৰু কিবা খাব মন গ'লে বগৰী আছে, আৰু আপোনালোকে খোৱা বস্তু লৈ আহিব, আৰামছে বহি খাব গাইজ। আৰু ইয়াত মানুহে কিবা কিবি খাইছেই নেকি। আৰু গাইজ ইয়াতে মজা, পানী দি ঠাণ্ডা, মজা লাগিছে ইয়াত, কি মজা চাওক গাইজ। পাথৰ দেখাই পায় তললৈকে। আৰু মুখ ধুই লওঁ আৰু একবাৰ, মজা চাফা পানীতে মুখ ধুম গৈছোঁ গাইজ। আৰু দাদাজনে কোনফালে গৈছেগৈ গাইজ, চাওক মানুহে আনিছে কিবা খাইছে ইয়াত, বোলে কিবা বগৰী খাইছে নেকি, নিমখ আছে। বহুত দিনৰ পিছত আজি ইয়াত আহিলোঁ, আগতে একবাৰ আহিছিলোঁ গাইজ, তেতিয়া মানে ভিডিঅ' চিডিঅ' বনা নাই, এনেই আহিছিলোঁ চাবলৈ। আজি মানে ব্লগ এটা বনাম বুলি ভাবিছোঁ, মানে ঘৰত বহি ভাল লাগে না। আৰু সৰস্বতী পূজা আজি মানে ঘূৰিব যোৱা নাই যে, সেই মানে অলপ কি কৰিম, সৰু মৰুকৈ ব্লগ এটা বনাই দিম ভাবিছোঁ, সেইবাবে এইফালে আহি গ'লোঁ। চাওক এইফালে, এইটো মানে পানী যোৱা কেনেল নেকি, কি মজাকৈ বনাইছে চাওক।
এইফালে পৰা পানী আহে নেকি আহে এইফালে যায় আৰু কি মজা এনেকুৱা ঠাই মজা হয় গাইছ কোনে কোনে এইটো জেগাত আহিছে কমেণ্ট কৰি ক'ব আৰু কেনেকুৱা লাগে আহি কেনে কমেণ্ট কৰি ক'বচোন কেনেকুৱা লাগিছে আৰু এনেকুৱা জেগাতে পাৰ্টি চাৰ্টি কৰিব ভাল হয় মজা হয় পূৰা লৈ আহিব খানা আৰু কোনোবা আপোনাৰ কোনোবা পাৰ্টি কৰিব মানে পিকনিকত যাব নোৱাৰে যদি ইয়াতে আহি যাব আৰু একদম কেৰাহী চেৰাহী লৈ আহিব আৰু বনাই খাব ইয়াতে মজা আৰু গাইছ ইয়াৰ পৰাই বেলি মাৰ যোৱাও মজাকৈ দেখা পোৱাব এতিয়া ভালকৈ দেখা পোৱা নাই আৰু এঘণ্টামান পিছত মজা লাগিব চাবলৈ বগৰী আছে দেখা পাইছোঁ অলপ পকিছে মানে খাম এতিয়া আৰু যি ফুল গাই চাওক না কি ভয় লাগে মানে চুৱেটাৰত লাগিলে এৰিব নোখোজে ইমান মানে কেনেকুৱা ফুলবোৰ চাওক আৰু মোৰ চুৱেটাৰটো ফটকৈ ধৰিব পাৰিলে মানে হৈ গ'ল ফুলটো এৰিব নোখোজে ফটাফট কেঁচামান কেঁচাও আছে পকাও আছে খাওঁ এতিয়া আৰু নিমখ জলকীয়া আনিলে আৰু ভাল লাগিলে হয় খাই আৰু গম পোৱা নাই মানে ইয়াত বগৰী আছে বুলি এনেই আহিছিলোঁ মানে আৰু এতিয়া খাম ভয় লাগে একদম ফুলবোৰ বহুত খাতৰা ধৰিলে মানে চুৱেটাৰত ধৰিলে মানে এৰিব নোখোজে সেনেকুৱাহে আৰু গাছ অলপ অলপ পকিছে ইয়াৰ মজা মিঠা আছে চাওক না কি ইমান বেয়াকৈ লাগিছে ফুলটো এৰাই নাখায় গাইছ আয়া সেইটোৱে ভিউটো মজা পূৰা ফ্ৰেছ হৈ যাব গাইছ এনেকৈ আহি যাব মানে ঘৰত থাকি পূৰা বৰ লাগি গ'ল ন গাইছ সেইবাবে মানে আহি গ'লোঁ আৰু ইয়াত আৰু সৰস্বতী পূজাতো ঘূৰিব যোৱা নাই আজি সেইবাবে মানে অলপ ভাল লগা নাই আৰু দাদাজনে ক'লে ব'ল ঘূৰিব যাওঁ সেইকাৰণে আহি গ'লোঁ আৰু অলপ বোলে মানে জেগা বিচাৰি পোৱা নাছিলোঁ তাৰপিছত হঠাৎকৈ মনত পৰিলেও সিদিনাখন গৈছিলোঁ যে সেই জেগাত মজা লাগিছে আৰু বগৰী চগৰী পকিছে নেকি খাব যাওঁ বুলি আহিছোঁ সেইবাবে আহি গ'লোঁ আৰু পানী চানী আছে আৰু মজা পূৰা গাছ কিবা পিকনিক চিকনিক কৰিলে ভাল লাগিলে আৰু এদিন আহিব লাগিব গাছ ধুনীয়াকৈ পিকনিক চিকনিক কৰিম ইয়াত আহি আৰু পূৰা জংঘল এইফালে এনেই ভয় নাই একো মজা জেগা পিকনিক প্লেচ মজা লাগিছোঁ গড ইমান মজা আজি মজা মজা বগৰী দেখা পাই গাছ মিঠা পকা পকা পূৰা আজি হুল আছে গাছ চাওক গাছ মজা পকা ইয়াত গ'লে মজা জেগা একদম হেৰাই যাব গ'লে पानी भरती है पानी ভিউ ভাই একদম মানে আইফোনৰ ৱালপেপাৰ থাকে যে কেনেকুৱা লাগিছে চাওক মজা গাইছ কি মজা ঠাই এনেকুৱা জেগা আহিলে যাব মন নাযায় গাইছ মজা একদম আৰু কাৰ বেকআপ হৈছে ইয়াত আহি যাব আৰু বহি থাকিব এনেকুৱা টাইমতে আহিব গাইছ পূৰা মজা ফ্ৰী মন ফ্ৰী হৈ থাকে আহি যাব গাছ পূৰা আৰু দাদাজন এইফালে গৈ আছে গাছ মই গৈ আহোঁ মজা জেগা মানুহ এনেকুৱা জেগাত আহিবলৈ গাছ পূৰা মজা লাগে আৰু গাছ কোনে কোনে ৰিলচ বনাই ভাল পায় এনেকুৱা জেগাত আহি যাব ৰিলচ বনাবলৈ আৰু মানুহ আহে ৰিলচ বনাব ইয়াত জেগা ভাল না সেইবাবে মানে মজা এইটো প্লেচ আৰু এইফালে বহুত দ আছে কিন্তু গাইছ ইয়াত দ আছে বহুত এইটো ইয়াত দ আছে আৰু এনেকৈ মাছো পোৱা যায় মাজে মাজে এতিয়া মানে বৰ্তমান নাই মানুহ আছে যে আমি আছোঁ ইয়াৰ সেইকাৰণে মাছবিলাক গৈ ন'লে বহুত থাকে ইয়াত মজা লাগে গাইছ গৈ আছোঁ এতিয়া আৰু যি পিছল পৰিলে চেচ আৰু গাইছ গৈ আছোঁ এতিয়া বুলি ইয়াৰ পৰা গৈ আছোঁ এতিয়া পথাৰ আছে সেইকাৰণে মানে বেছি টাইম থাকিব নালাগে ভাল নহয় গৈ আছোঁ মই এইফালে চাক মাছ যোৱা কি মজা লাগিছে no.